নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লাইভ আছামক লৈ আহিছোঁ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আৰক্ষীৰ জালত 6জন বাংলাদেশী নাগৰিক। অবৈধভাৱে সীমান্তৰেৰে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইটাই। শ্ৰীভূমিৰ কৃষ্ণলজৰ পৰা আটক কৰা হয় বাংলাদেশী নাগৰিককেইজনক। এই বাংলাদেশী কেইজন হৈছে ৰিয়া আক্তাৰ, সাবিত্ৰী আক্তাৰ, লাভলী আক্তাৰ আৰু লগতে মহম্মদ ৰিপন, সোনিয়া আক্তাৰ আৰু কবাইতুল ইছলাম। কটকটীয়া নিৰাপত্তাৰ মাজত কেনেকৈ প্ৰৱেশ কৰিলে এওঁলোক অসমলৈ? ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বদৰপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই বাংলাদেশী কেইজনক। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। গুৱাহাটীৰ 6 মাইলত জব্দ কৰা হয় 88 লাখ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ পাঞ্জাৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। STFৰ অভিযানত গ্ৰেপ্তাৰ হৰদীপ সিং। চচলৰ এটা ফ্লেটত বাহৰ পাতি আছিল হৰদীপে। চচলৰ ওম ৰেচিডেন্সিৰ ফ্লেটত বাহ পাতি আছিল কুখ্যাত সৰবৰাহকাৰীটোৱে। অতিৰিক্ত আৰক্ষী আয়ুক্ত কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, বানাক্ৰান্ত ৰাইজৰ নামত 31 লাখ টকাৰ আত্মসাৎ। পিংকল প্ৰত্যক সিঙৰ নামৰ বিৰুদ্ধে অভিযোগ। লাইভ ষ্ট্ৰীমৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল পিংকলে। বানপীড়িত ৰাইজৰ সহায়ৰ বাবে পদক্ষেপ লৈছিল পিংকলে। এই লাইভ ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31 লাখৰো অধিক টকা, কিন্তু সেই ধনৰ মাত্ৰ 6 লাখ টকাহে খৰচ কৰাৰ অভিযোগ। এই ভয়ংকৰ অভিযোগ আনিলে চিতু বৰুৱাই। পিংকল প্ৰত্যুষ সিংহক দাবী জাতীয় সংগ্ৰামী সেনাৰ শীঘ্ৰেই মুখ্যমন্ত্ৰীক যুৱকজনকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সমগ্ৰ বিষয়ক লৈ CBIৰ তদন্ত দাবী জনাইছে। অন্যথা জাতীয় সংগ্ৰামী সেনাই নিজেই ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। বানাক্ৰান্ত ৰাইজৰ নামত 31 লাখ টকাৰ আত্মসাৎ। এই মুহূৰ্তৰ আনটো বিগ ব্ৰেকিং নিউজ। বিজেপি নেতাক হত্যা কৰা অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী। শ্ৰীভূমি জিলাৰ যোগীচৰা সীমান্তত ভয়ংকৰ ঘটনা ঘটে। নিৰুদ্দিষ্ট বিজেপি নেতা বিকাশ দৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে এনকাউণ্টাৰ। অভিযুক্তক আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰ কৰে। অভিযুক্তৰ তথ্যৰ ভিত্তিতে পৰিত্যক্ত ঘৰৰ পৰা উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ। বিজেপি বিকাশ দৰৰ শৰীৰত কেইবাটাও আঘাতৰ চিন। হত্যাকাণ্ডত আৰু অভিযুক্তৰ জড়িত থকাৰ সন্দেহ কৰিছে। ঘটনাৰ পিছতে লাঠি জং লৈ ওলাই আহিছে স্থানীয় জনতা। উত্তপ্ত জনতাৰ হেঁচা ঠেলাত আঘাতপ্ৰাপ্ত আৰক্ষীও। ক্ৰমাং উত্তপ্ত হৈ পৰিছে শ্ৰীভূমিৰ ত্ৰিপুৰা সীমান্তবাসী এলেকা। বিজেপি নেতাক হত্যা কৰা অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী।